গুড মৰ্ণিং এভৰিৱান। এতিয়া আহিছোঁ বাৰীৰ ফালে আৰু ভাবিছোঁ অকণমান বাৰীখন দেখুৱাওঁ আপোনালোকক। এইফালে পুখুৰীৰ ফালে আহিছোঁ আৰু এয়া চাওক কঁঠালৰ গছ, দুডাল গছৰ কঁঠাল শেষেই হ'ল। এয়া শেষডাল, এডাল আছে কঁঠাল লাগি আছে। এতিয়া এটা কঁঠাল লৈ যাম ইয়াৰ পৰা। আৰু এইফালে চাওক পুখুৰীৰ অৱস্থা একেবাৰে পুনি দিয়া আছে আৰু মাছ আছে, একদম পানী ভৰ্তি হৈ আছে। সেইফালে বাঁহৰ বাৰীখন আছে, তাত নাযাওঁ বাৰু। এইফালে গছ-গছনিবোৰ, তামোলৰ গছ আৰু কলৰ গছ আছে, কলৰ গছ বহুত আছে। আৰু এইফালে পাণ লাগি আছে, এয়া চাওক পাণ। তো এইবিলাক কলৰ গছ আৰু তো মই এয়া কাটিছোঁ কঁঠাল। এয়া প্ৰথমবাৰ কঁঠাল কাটিছোঁ আপোনালোকক দেখুৱাবৰ বাবে। এয়া চাওক মই চুৰিখনেৰে কেনেকৈ কাটিছোঁ কঁঠালটো। এয়া চাওক কঁঠালটো আচলতে ধুনীয়া গোন্ধ এটা ওলাই আছিল, সেইকাৰণে মই নিজে কাটিলোঁ আৰু ভালো লাগে খাবলৈ। এতিয়া সজা কঁঠালৰ নিচিনা হৈ আছে, বেছি পকি যোৱা নাই। তো এয়া মই কাটি ল'লোঁ, এতিয়া উলিয়াই লৈছোঁ এইখিনি কঁঠাল। তো এতিয়া মই বনাবলৈ লৈছোঁ এয়া বৰা চাউলখিনি মই ৰাতিতে তিয়াই থৈছিলোঁ। তো পানীখিনি এতিয়া পেলাই দি পেলাই এতিয়া মই বনাবলৈ লৈছোঁ। ইয়াতে ৰিফাইন দিছোঁ কুকাৰটো, তাৰপিছত পিঁয়াজ এটা দিছোঁ। পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছিলোঁ। পিঁয়াজখিনি ভাজি লোৱাত মই চাউলকেইটা বহাই দিছোঁ। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু চেনি অকণমান বেছিকৈ দি দিছোঁ। মোৰ তেনেকৈ ভাল লাগে। আৰু এতিয়া গোটেইখিনি ভাজি দিম। ভাজি দিয়াৰ পিছত মই ইয়াতে পানী দি দিম। পানী দি এটা চিটি মাৰিবলৈ দিম। তো এয়া হৈ গ'ল নাস্তা। তো এইফালে জিমনে যাব ওলাইছে নামাজত, মানে আজি শুক্ৰবাৰ। তো সি গা ধুই আহিল, এয়া লাজ কৰিছে সি। তো জিমন ৰেডি হৈছে, এয়া গুণগুণৰ লগত অলপ খেলি আছে। এয়া দুইটাৰ কিবা বস্তুটো মানে কি আৰু লাগিয়ে থাকে। তো ওচৰতে মছজিদ হয়, যিহেতু সি নামাজ পঢ়িব যায় শুক্ৰবাৰে, আৰু এয়া সি নামাজ পঢ়িব যাব। তো মই এতিয়া বনাম পনীৰ, আৰু মই পনীৰ কেনেকৈ বনাওঁ সেইটো মই আপোনালোকক দেখুৱাম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো, আৰু মই পনীৰ কেনেকুৱাকৈ বনাওঁ সেইটো দেখুৱাই আছোঁ আপোনালোকক। ব'লক তেতিয়াহ'লে। এয়া পনীৰ বনাবলৈ মই লৈছোঁ আধা লিটাৰ গাখীৰ। গাখীৰখিনি গৰম হ'বলৈ দিছোঁ, আৰু ইয়াতে মই নেমু এফাল চেপি দিম। নেমু এফাল চেপি দিয়াৰ পিছত এখন কৰাচেৰে মই এইখিনি গোটেইখিনি লৰাই থাকিম। তো এয়া নেমুখিনি চেপা হৈ গ'ল। তো এতিয়া মই এখন কৰাচেৰে এই গোটেইখিনি লৰাই দিম। এয়া গাখীৰখিনি ফাটিবলৈ ধৰিছে, গাখীৰখিনি ফাটি ইতিমধ্যে আহিছে, ফাটা হৈ গৈছে। তো কৰাচখনেৰে মই লাৰি এতিয়া মই এখন বগা কাপোৰত গোটেইখিনি চেকি দিম। এতিয়া গোটেইখিনি চেকি দিম। এয়া চাওক পনীৰখিনি কিমান ধুনীয়াকৈ ওলাই পৰিছে। তো এতিয়া মই ধুনীয়াকৈ কাপোৰখন চেপি গোটেইখিনি পানী উলিয়াই দিম, আৰু এটা ফুটা মানে খৰাহীত এইখিনি দি দিম, আৰু পানীৰে যাতে নেমুৰ ৰসটো ওলাই যায় সেইকাৰণে এইটো ধুই দিম। এতিয়া চাওক পনীৰখিনি মই কেনেকৈ কাটিম। যিহেতু মই অলপ কৰি বনাইছিলোঁ, সেয়ে বেছি নহ'ল, আৰু এইখিনিয়ে হ'ল পনীৰ আধা লিটাৰ গাখীৰৰ। তো এতিয়া মই এইখিনি কাটি লওঁ। এইখিনি মই কাটি ল'লোঁ, আৰু পনীৰৰ ৰেচিপিটো বাৰু আপোনালোকক আজি নিদিওঁ। আজি মই পনীৰখিনি কেনেকৈ বনালোঁ সেইখিনিহে দেখুৱালোঁ। আৰু এয়া মোৰ কাটি হৈ গ'ল। তো এতিয়া মই পনীৰখিনি বনাম। আৰু তো মোৰ এতিয়া আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ, আৰু দীঘলীয়া নকৰোঁ। পনীৰ ৰেচিপিটো বাৰু এতিয়া নিদিলোঁ, পিছত কেতিয়াবা দিম। আৰু যদি আজিৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'লৈ। বাই বাই।